ইতিমধ্যে যেটো আমাৰ অসম মেঘালয় সীমান্তত আমাৰ যি নিৰীহ কাৰ্বি ভাইসকলক হত্যা কৰা হ'ল আমি সদৌ বাংলা দিৱসত তীব্ৰ নিন্দা জনাইছোঁ আৰু আমি অসম চৰকাৰ আৰু কাৰ্বি আংলং চৰকাৰকো আমি অট'নমাছ কাউন্সিলৰ চৰকাৰক আমি আহ্বান জনাইছোঁ ইয়াৰ তদন্ত লাগে আৰু লগতে এই পৰিয়ালখিনিক যাতে আৰ্থিকভাৱে সহায়ৰ ব্যৱস্থা কৰি দিয়ে তাৰ বাবে আমি আহ্বান জনাইছোঁ আমি সদৌ বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আজি কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যোগাযোগ কৰি আমাৰ আলোচনা হৈছিল আলোচনাত চৰকাৰী তৰফৰ পৰা যিমানখিনি আমাক কোৱা হৈছে আমি আশাবাদী যে অতি সোনকালে আমাৰ ডিপুটাৰ সমস্যাবোৰ সমাধান হ'ব অকল আমাৰ বুলি নহয় যিমানখিনি হিন্দু মানুহ আছে হিন্দু মানুহখিনিৰ সমস্যাবোৰ সমাধান হ'ব আৰু ডিটেনশ্যন কেম্পত চৰকাৰী কোৱা পিছত আমি নিজে গৈ এটা প্ৰতিনিধি দল আমি ডিটেনশ্যন কেম্পত গৈছিলোঁ গোৱালপাৰাত আৰু তাত গৈ চাইছোঁ যে মাত্ৰ এজন আমাৰ হিন্দু মানুহ আছে তাত ডিটেনশ্যন কেম্পত উত্তম দাস বুলি তেওঁ গোৱালপাৰা জিলাৰ কৃষ্ণাই হয় আমি মুখ্যমন্ত্ৰীৰ লগত তাৰপিছত আমি আলোচনা কৰিছোঁ এই মানুহজনক অতি সোনকালে ডিটেনশ্যন কেম্পৰ পৰা মুক্ত কৰি দিয়াৰ ব্যৱস্থা কৰা মাত্ৰ এজন আছে হিন্দু বাঙালী মানুহ তেওঁৰ নাম উত্তম দাস তেওঁ গোৱালপাৰা কৃষ্ণাইত হয় আমি মানুহজনৰ লগতো সাক্ষাৎ কৰিছোঁ ডিটেনশ্যন কেম্পত গৈ তেওঁ পৰিয়ালৰ লগতো সাক্ষাৎ কৰিছোঁ ইয়াৰ পিছতে মুখ্যমন্ত্ৰী আমাক সুধিছিলে মই তেওঁক সাক্ষাৎ কৰি কথাখিনি কৈছোঁ আৰু আমি আশাবাদী অতি সোনকালে তেওঁ হয়তো অহা এইটো মাহতে তেওঁ ডিটেনশ্যন কেম্পৰ পৰা মুক্তি পাব বুলি আমি আশাবাদী আৰু আমাৰ যিটো আন্দোলন আছিলে আন্দোলনৰ পিছতে মুখ্যমন্ত্ৰীৰ লগত সাক্ষাৎ হৈছিলে আমি অলপ বৈঠক কৰিছিলোঁ বৈঠকত প্ৰায় যিখিনি আলোচনা হৈছে চৰকাৰৰ পক্ষৰ পৰা চাওক আল্টিমেটলি আমি যিমান আন্দোলন কৰোঁ লাষ্ট আলোচনাটো গৈ ভুল টাইপে গতিকে আমি চৰকাৰৰ লগত আলোচনা কৰাৰ পিছত যিমানখিনি চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছে আমি আশাবাদী যে আমাৰ সমস্যাবোৰ সমাধান হ'ব যদি সমাধান নহয় তেতিয়াহ'লেতো ইয়াৰ এটা বিৰূপ প্ৰতিক্ৰিয়া প্ৰভাৱ পৰিবই কাৰণ মানুহ জানে যে গোটেই অসমত বাঙালীসকলৰ মনত এটা ক্ষোভ আছে এই ক্ষোভটো অতি সোনকালে আমি ভাবোঁ যে যদি সমাধান হ'ব চৰকাৰে উপলব্ধি কৰিব পাৰিছে আৰু বিটিআৰ নিৰ্বাচনত ইয়াৰ যথেষ্ট প্ৰভাৱো পৰিছে গতিকে আমি আশাবাদী যে চৰকাৰৰ সদিচ্ছা আছে আৰু এই সদিচ্ছা মতে অতি সোনকালে আমাৰ এই সমস্যাবোৰ সমাধান আমি জুবিনদাৰ পৰিয়ালৰ লগত আমি গৈছিলোঁ গতিকে দুৰ্ভাগ্য কাৰণ তেওঁক আমি ক'ব লাগিব যদি মই ভগৱানৰ লগত কিন্তু মই এটা কথা কওঁ যে তেওঁ নিশ্চয় ভগৱানৰ এটা অংশ নহ'লে আজি ইমান হাজাৰ হাজাৰ মানুহ তেওঁৰ কাৰণে লাখ লাখ মানুহ কিয় ওলাই আহিছে আৰু তেওঁৰ ক্ষতিটো চাওক আজি মানুহৰ গড় আয়ু হৈছে 70 বছৰ আজি তেওঁ আৰু 18 বছৰ বাচিব লাগিছিল আমাৰ মানুহ এই 18 বছৰে জুবিনদাৰ পৰিয়ালে কি ক্ষতি হৈছে মই ক'ব নাযাওঁ কিন্তু মই ভাবোঁ যে গোটেই অসমবাসী বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মৰ এটা ডাঙৰ ক্ষতি হৈছে আমাৰ মানে সাংস্কৃতিকভাৱে ক্ষতি হৈছে সামাজিকভাৱে ক্ষতি হৈছে অসমীয়া শিল্প জগতৰ বাবে ক্ষতি হৈছে আৰু পশ্চিম বাংলাৰ শিল্প জগতৰ বাবেও এটা ডাঙৰ ক্ষতি হৈছে গতিকে ইয়াৰ ন্যায় সকলোৱে বিচাৰি আছে আৰু এনেকুৱা এটা লাগিছে যে গোটেই অসমৰ প্ৰতিটো পৰিয়ালে এজন মানুহ হেৰাইছে এটা অনুভৱ সকলোৰ মনত আছে তেনেকুৱা গতিকে মুখ্যমন্ত্ৰী মহাশয়ক আমি অনুৰোধ জনাম এই মানুহৰ মনত যিটো ন্যায়ৰ কাৰণে যিটো জুই পুৰা জ্বলি আছে এই জুইকুৰা নুমাবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে পদক্ষেপ ল'ব লাগে আৰু আমি আশাবাদী যিটো SIT গঠন হৈছে চৰকাৰে যিটো সদিচ্ছা যিটো দেখা গৈ আছে নিশ্চয় ইয়াৰ যি কালপিট মেইন কালপিট বা কিদৰে তেওঁক হত্যা কৰা হ'ল গোটেইখিনি অসমৰ ৰাইজে জানিব পাৰিব মই সৰুৰ পৰা দুজন মানুহকে মই মোৰ অন্তৰত স্থান দিছোঁ এজন হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু যাক মই দেখিছোঁ যে গোটেই এই ভাৰতক স্বাধীন কৰাৰ কাৰণে বিভিন্ন জাতি ধৰ্মাৱলম্বী বিভিন্ন ভাষাভাষী মানুহক লৈ তেওঁ আন্দোলন কৰিছিলে ভাৰতবৰ্ষৰ ইতিহাসত এই এজন ব্যক্তি যি ব্যক্তিৰ লগত আপুনি গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মানুহক তেওঁৰ লগত পাব আৰু এটা দ্বিতীয় কাৰণটো হৈছে তেওঁ ভাষাভিত্তিক ৰাজ্য গঠনৰ বিৰুদ্ধে আছিল এই যে আজি আমাৰ মাজত অসমীয়া কাৰ্বি বড়ো পাঞ্জাবী বিহাৰী নেপালী এই যে আমাৰ ভাগ হৈছিল এই ভাগ নাছিল স্বাধীনতাৰ সময়ত আমি সকলো ভাৰতীয় আছোঁ সকলো ভাৰতীয় হিচাপে আমি আন্দোলনটো কৰিছিলোঁ নেতাজীৰ দূৰদৰ্শিতা মই মানিছোঁ এইকাৰণে যে তেওঁ সেই সময়ত কৈছিলে যে ভাষাভিত্তিক ৰাজ্য গঠন হ'ব নালাগে আমি সকলো এটা ভাৰতৰ আমি মানে আমি ভাৰত মাতৃৰ সন্তান হিচাপে আমি পৰিচয় দিব লাগে ইয়াৰ কাৰণে মই নেতাজীক শ্ৰদ্ধা কৰোঁ নেতাজীৰ আদৰ্শৰে মই আগুৱাই যোৱাৰ চেষ্টা কৰোঁ আৰু দ্বিতীয় ব্যক্তি হ'ল স্বামী বিবেকানন্দ যোনে হিন্দু সমাজৰ মাজত যিটো সনাতনী সমাজৰ মাজত যিটো ক্লাছিফিকেশ্যন আছে আপাৰ কাষ্ট লোৱাৰ কাষ্ট আজিও বিভিন্ন আমাৰ সমাজত আছে সেই সময়ত তেওঁ এজন চুইপাৰৰ হাতেৰে পানী খাই তেওঁ দেখুৱাই দিছিল তেওঁ সন্যাসী এজন হৈ যে তেওঁ এজন নিম্ন শ্ৰেণীৰ চুইপাৰৰ হাতেৰে তেওঁ পানী খাইছিল এই যিটো তেওঁৰ মহানুভৱতা আৰু তেওঁ বিশ্বত গৈ যিটো আমাৰ সনাতন ধৰ্ম যিটো প্ৰতিষ্ঠা কৰিলে গতিকে আৰু তেওঁ আটাইতকৈ ডাঙৰ এটা সপোন চৰিত্ৰ গঠন তেওঁ কৈছিলে যে আগত আমি মানুহ হিচাপে যদি নিজক ইষ্টাব্লিছ কৰিব লাগে আগত নিজৰ চৰিত্ৰটো গঠন কৰিব লাগে চৰিত্ৰ যদি আমি মানুহৰ দৰে কৰিব পাৰোঁ তেতিয়া আমি এজন সন্তান হিচাপে এজন ভাৰতীয় হিচাপে নিজক প্ৰতিষ্ঠিত কৰিব পাৰিম এই দুটা আদৰ্শৰ কাৰণে মই সদায় মই ভাবোঁ যে আমাৰ অকল বাঙালী বুলি নহয় গোটেই ভাৰতৰ মানুহে নেতাজী আৰু আমাৰ স্বামী বিবেকানন্দৰ আদৰ্শৰকৈ যদি আমি ল'ব পাৰোঁ তেতিয়া আমি এটা শক্তিশালী ভাৰত মাতাৰ সন্তান হিচাপে আমি নিজক প্ৰতিষ্ঠিত কৰিম